শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ'ল যোৰহাটৰ মুখবন্ধা এৰালতলী পথাৰ। গুৰুজনাই আগবঢ়াই যোৱা আদৰ্শকে অনুসৰণ কৰি হাজাৰ হাজাৰ লোক একতাৰ এনাজৰীৰে বান্ধ খাই ৰ'ল। নাই কোনো ভেদাভেদ, নাই কোনো উচ্চ নিচৰ ব্যৱধান। আহকচোন আমিও সাক্ষী হৈ ৰওঁ এই ঐতিহাসিক ক্ষণৰ। গুৰুজনাই কৈ গৈছে কুলি ধৰি নাম, শাস্ত্ৰতো লিখা আছে